प्रथम प्रश्न गुवाहाटी उच्च न्यायालये कोन राज्यर विचार प्रक्रिया चलाय क नागालैंड ख अरुणाचल प्रदेश ग असम घ उपरोक्त सकलोते ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ উপৰোক্ত সকলোতে। দ্বিতীয় প্ৰশ্ন ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল ক পাৰ্বতী কুমাৰ গোস্বামী খ হলিৰাম ডেকা গ কৃষ্ণকান্ত সন্দিকৈ ঘ মহানন্দ দাস ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক পাৰ্বতী কুমাৰ গোস্বামী। তৃতীয় প্ৰশ্ন অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে ক 15টা খ 14টা গ 7টা ঘ 6টা ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ 7টা। 4 নং প্ৰশ্ন তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান অসমত অৱস্থিত ক জিম কৰবেট খ গিৰ গ মেৰিনা ঘ ওপৰৰ এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ওপৰৰ এটাও নহয়। 5 নং প্ৰশ্ন অসমীয়া মহিলাই তাঁতশালৰ কাপোৰত সাধুকথা লিখে এই উক্তিটো কোন বিখ্যাত ব্যক্তিৰ ক জৱাহৰলাল নেহৰুৰ খ মহাত্মা গান্ধীৰ গ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ ঘ ৰায়চৌধুৰীৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ মহাত্মা গান্ধীৰ। 6 নং প্ৰশ্ন শ্ৰীমন্ত শংকৰদেৱ বিৰচিত সবাতোকৈ সৰু পুথি হৈছে ক কীৰ্তন খ গুণমালা গ দশম ঘ কালিয়া দমন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ গুণমালা। 7 নং প্ৰশ্ন বনফুলৰ ৰচক তলৰ কোনজন মনীষী ক সত্যনাথ বৰা খ নৱকান্ত বৰুৱা গ পদ্মনাথ গোহাঁই বৰুৱা ঘ ওপৰৰ এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ওপৰৰ এটাও নহয়। 8 নং প্ৰশ্ন অসম সাহিত্য সভাৰ পূৰ্বৰ নাম কি আছিল ক অসম সাহিত্য সন্থা খ অসম সাহিত্য সমাজ গ সদৌ অসম সাহিত্য সন্মিলনী ঘ অসম সাহিত্য সন্মিলনী ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ সদৌ অসম সাহিত্য সন্মিলনী। 9 নং প্ৰশ্ন বড়ো সাহিত্য সভা স্থাপিত হৈছিল ক 1960 চনত খ 1955 চনত ঘ 1952 চনত ঘ 1954 চনত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 1952 চনত। 10 নং প্ৰশ্ন অসমৰ সৰ্বোচ্চ মন্দিৰটো হৈছে ক শিৱসাগৰ শিৱদৌল খ গুৱাহাটীৰ উমানন্দ গ নেগিৰিটিঙৰ শিৱ মন্দিৰ ঘ কামাখ্যা মন্দিৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক শিৱসাগৰ শিৱদৌল। তো বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো ভাল লাগে অনুগ্ৰহ কৰি এখন ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব। থেংক ইউ।